নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ইডু ফাষ্ট। আজি আপোনালোকৰ আগত মই যুগুতোৱা ভিডিঅ'টোৰ কেইটামান অসমীয়া বিষয়ৰ MCQৰ লগতে এনসাৰ সন্নিৱিষ্ট কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, সহজীয়া বৈদ্যাচাৰ্যসকলৰ গীতবিলাকক কি বুলি জনা যায়? এ মহাজানী গীত, বি চৰ্যাপদ, চি ভটিমা আৰু ডি হৈছে শ্লোক। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চৰ্যাপদ। সহজীয়া বৈদ্যাচাৰ্যসকলৰ গীতবিলাকক চৰ্যাপদ বুলি জনা যায়। ২ নম্বৰ প্ৰশ্নটি হ'ল, নঙদা ফকীৰ নামৰ কবিতা পুথিখনৰ ৰচক কোন? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, নিৰ্মল প্ৰভা বৰদলৈ, হেমচন্দ্ৰ বৰুৱা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। ৩ নম্বৰ প্ৰশ্নটো হ'ল, অসম সাহিত্য সভাৰ প্ৰথম প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? এ পদ্মনাথ গোহাঞিবৰুৱা, বি চন্দ্ৰধৰ বৰুৱা, চি ৰজনীকান্ত বৰদলৈ, ডি শৰৎচন্দ্ৰ গোস্বামী। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শৰৎচন্দ্ৰ গোস্বামী। মনত ৰাখিব, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঞিবৰুৱা আৰু প্ৰথম অধিৱেশন বহিছিল 1917 চনত। ৪ নম্বৰ প্ৰশ্নটো হ'ল, স্তুতিমূলক বৈষ্ণৱ গীতক কি বোলা হয়? স্তুতিমূলক বৈষ্ণৱ গীতক কি বোলা হয়, কি বুলি জনা যায়? এ উপমা, বি নাম, চি শ্লোক, ডি বঠিমা। শুদ্ধ উত্তৰটো হ'ব বঠিমা। স্তুতিমূলক বৈষ্ণৱ গীতবোৰক বঠিমা বোলা হয়। ৫ নম্বৰ প্ৰশ্নটো হ'ল, অসমীয়া ভাষাৰ মূল কি? প্ৰশ্নটি 2012 চনৰ এছাম টেটত আহিছিল। অপশ্যন হ'ল এ ভাৰতীয় আৰ্য ভাষা, বি অষ্ট্ৰিক ভাষা, চি দ্ৰাবিড় ভাষা, ডি টাই আহোম ভাষা। অসমীয়া ভাষাৰ মূল হৈছে ভাৰতীয় আৰ্য ভাষা। অপশ্যন এটো শুদ্ধ উত্তৰ। ৬ নম্বৰ প্ৰশ্নটো হ'ল, অসমীয়া ভাষাৰ অন্ধকাৰ যুগৰ সময়সীমা হ'ল? এইটো ব্ৰিটিছ যুগত হৈছিল। দুখৰ পৰিতাপৰ বিষয়, অসমীয়া ভাষাৰ অন্ধকাৰ যুগ বুলি কোৱা হৈছিল ব্ৰিটিছ যুগত হোৱা এই সময়ছোৱাক। এই সময়ছোৱাটো কোনটো সময়ছোৱা? এ 1826 পৰা 1836 চনলৈ, বি 1836 চনৰ পৰা 1873 চনলৈ, চি 1905 চনৰ পৰা 1930 চনলৈ, ডি 1942 চনৰ পৰা 1947 চনলৈ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1836 চনৰ পৰা 1873 চনক অসমীয়া ভাষাৰ অন্ধকাৰ যুগ বুলি কোৱা হয়। ৭ নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়ো। ৭ নম্বৰ প্ৰশ্নটো আকৌ চৰ্যা গীতৰ ওপৰত। চৰ্যা গীতসমূহ কোন সময়ৰ ৰচনা? ৫মৰ পৰা ৮ম শতিকাৰ ভিতৰত, ৮মৰ পৰা ১২শ শতিকাৰ ভিতৰত, ৪ৰ পৰা ৮ম শতিকাৰ ভিতৰত, ৪ৰ পৰা ৭ম শতিকাৰ ভিতৰত চৰ্যা গীতসমূহ কোন সময়ত ৰচিত? চৰ্যা গীতসমূহ হৈছে অপশ্যন বি ৮মৰ পৰা ১২শ শতিকাৰ ভিতৰত ৰচিত। মনত ৰাখিব, 1907 চনত হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপাল ৰাজদৰবাৰৰ গ্ৰন্থালয়ৰ পৰা চৰ্যাপদসমূহ উদ্ধাৰ কৰে আৰু চৰ্যাপদসমূহ হৈছে অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন, যিটো চৰ্যাপদত পোৱা যায়। চৰ্যাপদৰ ভাষাক সন্ধ্যা ভাষা বা আলু আধাৰি ভাষা বুলি অভিহিত কৰা হয়। এইখিনি খুব দৰকাৰী। এতিয়া আহোঁ ৮ নম্বৰ প্ৰশ্নটিলৈ। গাঁওবুঢ়া নামৰ নাটকখনৰ ৰচক কোন? গাঁওবুঢ়া নামৰ নাটক, যিটো কুৱেশ্যন 2019 আছাম টেটত আহিছিল। অপশ্যনকেইটা চাই লওঁ। এ চন্দ্ৰকুমাৰ আগৰৱালা, বি পদ্মনাথ গোহাঞিবৰুৱা, চি লক্ষ্মীনাথ বেজবৰুৱা আৰু ডি ৰজনীকান্ত বৰদলৈ। এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পদ্মনাথ গোহাঞিবৰুৱা। আৰু আমি জানো যে পদ্মনাথ গোহাঞিবৰুৱা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল। গুৰুত্বপূৰ্ণ। এতিয়া ৯ নম্বৰ প্ৰশ্নটিলৈ।
প্ৰাচীন অসমীয়া যুগৰ সময়সীমা নিৰ্ধাৰণ কৰিবলৈ দিছিল। অপশ্যনবিলাক আমি চাই লওঁ। এ 10ম শতিকাৰ পৰা দ্বাদশ শতিকাৰ শেষলৈকে, বি 14শ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষলৈকে, চি 17শ শতিকাৰ পৰা 19শ শতিকাৰ আৰম্ভণিলৈকে, আৰু অপশ্যন ডিত দিয়া আছে 8ম শতিকাৰ পৰা 10ম শতিকালৈকে। এতিয়া প্ৰাচীন অসমীয়া যুগৰ সময়সীমা হ'ল শুদ্ধ অপশ্যনটি হ'ব অপশ্যন বি 14শ শতিকাৰ পৰা ষোড়শ শতিকাৰ শেষলৈকে। এতিয়া আহোঁ 10 নম্বৰ প্ৰশ্নটো। 10 নম্বৰ প্ৰশ্নটো হ'ল পাঁচালী সাহিত্য কোনবোৰ? এ বৈষ্ণৱ যুগৰ অবৈষ্ণৱ কবিসকলৰ দ্বাৰা ৰচিত গীত পদবোৰ, বি প্ৰাক বৈষ্ণৱ সাহিত্য, চি বৈষ্ণৱ কাব্য গীত, ডি আহোম যুগৰ সাহিত্য। এতিয়া পাঁচালী সাহিত্য কোনবোৰ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৈষ্ণৱ যুগৰ অবৈষ্ণৱ কবিসকলৰ দ্বাৰা ৰচিত গীতবোৰক পাঁচালী সাহিত্য বোলা হয়। 11 নম্বৰ প্ৰশ্নটিলৈ আগবাঢ়োঁ। 11 নম্বৰ প্ৰশ্নটি হ'ল ভক্তি ৰত্নাকৰৰ ৰচক কোন? এ শংকৰদেৱ, বি মাধৱদেৱ, চি মাধৱ কন্দলী, ডি ৰাম সৰস্বতী। ভক্তি ৰত্নাকৰৰ ৰচক হৈছে শংকৰদেৱ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। এটা ক্ৰিটিকেল পইণ্ট মনত ৰাখিব। ভক্তি ৰত্নাকৰৰ ৰচকটো যেনে মাত্ৰ ক'লোঁ মই শংকৰদেৱ। ভক্তি ৰত্নাৱলী কেতিয়াবা পৰীক্ষাত আহি যায়। ভক্তি ৰত্নাৱলীৰ ৰচক কোন, ভক্তি ৰত্নাকৰৰ ৰচক কোন, ভক্তি বিবেকৰ ৰচক কোন, পাজল লাগে। আমি ভক্তি শব্দটো শুনাৰ পিছত ৰত্নাৱলী, ৰত্নাকৰ এই শব্দ দুটা আছে, কিন্তু গ্ৰন্থ দুখন টোটেলি বেলেগ। গতিকে মনত ৰাখিব ভক্তি ৰত্নাকৰৰ ৰচক হৈছে শংকৰদেৱ, ভক্তি ৰত্নাৱলীৰ ৰচক হৈছে মাধৱদেৱ, আৰু ভক্তি বিবেকৰ ৰচক হৈছে ভট্টদেৱ। আৰু ভট্টদেৱ অসমীয়া গদ্য সাহিত্যৰ জনক আছিল, এইটো মনত ৰাখিব। লগতে এতিয়াও 12 নম্বৰ প্ৰশ্নটিলৈ। কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? 1960, 1961, 1962, 1963। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল। 13 নম্বৰ প্ৰশ্নটি হ'ল শংকৰদেৱ বিৰচিত প্ৰথম বৰগীতটো হ'ল, এইটো টেট 2012 চনত আহিছিল। এ তেজৰে কমলাবাতি পৰভাতে নিন্দ, বি মন মেৰি ৰাম চৰণহি লাগু, চি আলুমাই গালো তুমি নপৰিও মোক, ডি পৰভাতে শ্যামকানু। এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মন মেৰি ৰাম চৰণহি লাগু। শংকৰদেৱ বিৰচিত প্ৰথমটো বৰগীত আছিল। এতিয়া আহোঁ 14 নম্বৰ প্ৰশ্ন। অপভ্ৰংশ বুলিলে কিহক বুজায়? অপভ্ৰংশ বুলিলে কিহক বুজায়? এ আদি প্ৰাকৃত, বি মধ্য প্ৰাকৃত, চি অন্ত প্ৰাকৃত, ডি চৰ্যাপদ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অন্ত প্ৰাকৃতক মনত ৰাখিব। অন্ত প্ৰাকৃতক অপভ্ৰংশ বুলি কোৱা হয়। এতিয়া 15 নম্বৰ প্ৰশ্নটিলৈ। 15 নম্বৰ প্ৰশ্নটি হ'ল চৰিত পুথিবোৰ হ'ল চৰিত পুথি কোনবোৰ? প্ৰাক বৈষ্ণৱ কবিসকলৰ জীৱনী গ্ৰন্থ অপশ্যন এ, অপশ্যন বি হৈছে শংকৰদেৱ আৰু মাধৱদেৱ আৰু আন বৈষ্ণৱ ধৰ্মগুৰুসকলৰ জীৱনীমূলক গ্ৰন্থ, অপশ্যন চি আহোম ৰজাসকলৰ জীৱনী গ্ৰন্থ, অপশ্যন ডি শাক্ত সাহিত্য। চৰিত পুথিবোৰ হ'ল শংকৰদেৱ আৰু মাধৱদেৱ আন বৈষ্ণৱ ধৰ্মগুৰুসকলৰ জীৱনী গ্ৰন্থ। শুদ্ধটো অপশ্যন বি। এতিয়া মই যুগুতোৱা শেষৰ প্ৰশ্নটিলৈ যিটো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। শুদ্ধ উত্তৰটো কমেণ্ট বক্সত জনাব। 16 নম্বৰ প্ৰশ্ন। দহৰ জ্ঞান একৰ বাণী, দ্য উইজডম অফ মেনি এণ্ড দ্য উইট অফ ওৱান কিহৰ মূল কথা? এ লোকগীতৰ, বি লিখিত সাহিত্যৰ, চি প্ৰবচন আৰু ফকৰা যোজনা, ডি বৰগীত। শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত আগবঢ়াব। এয়া আছিল মই যুগুতোৱা আজিৰ ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব, বিশেষকৈ শিক্ষাৰ্থীসকল। আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।